কেতিয়াবা আপুনি টোপনি গৈও সাৰ পাই আছে নেকি? তাজমহলটো বাৰু যমুনা নদীৰ পাৰতে কিয় নিৰ্মাণ কৰা হ'ল? পিগমি মানে যে মানুহ, আপোনালোকে জানেনে? গতিকে এনেকুৱা বহুতো কথা আজি এই ভিডিঅ'টোত লৈ আনিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 19শ শতিকাৰ শেষলৈকে বহুতো দাৰ্শনিকৰ বৰ্ণনাত গম পোৱা গৈছিল যে আমাৰ পৃথিৱীত সোণালী ৰঙৰ হাতীও আছে। অৰ্থাৎ তেওঁলোকে বহুতো লিখনি বা কিতাপে পত্ৰই তেওঁলোকে এই কথা প্ৰকাশ কৰিছিলে আৰু আমাৰ জনসাধাৰণে এই কথা বিশ্বাসো কৰি লৈছিলে। কিন্তু সেই সোণালী ৰঙৰ হাতী ক'ত পোৱা গৈছিলে? সেই সোণালী ৰঙৰ হাতী বোলে আফ্ৰিকাৰ কংগো নদীৰ পাৰত থকা জংঘলসমূহত পোৱা গৈছিলে। কিন্তু সময়ৰ সোঁতত সেই কথাৰ সত্যতা বিচাৰি বিজ্ঞানীসকল তালৈ গৈছিল। কিন্তু বিজ্ঞানীসকলে গম পালে যে সেই কংগো নদীত থকা বোকাসমূহ যেতিয়া হাতীয়ে নিজৰ গাত সানি লয় আৰু সেই বোকাসমূহ শুকাই যোৱাৰ ফলত তেওঁলোকৰ গাৰ ৰংটো বা হাতীখিনিৰ গাৰ ৰংটো সোণালী হৈ পৰে। আৰু সেই কথাই দাৰ্শনিকসকলে অতি সহজভাৱে কৈছিলে যে কংগো নদীৰ পাৰত সোণালী ৰঙৰ হাতী আছে। পিগমি কি? পিগমি হৈছে মানুহৰ এটা প্ৰজাতি। হয়, আচৰিত নহ'ব, আফ্ৰিকাৰ কংগো নদীৰ পাৰত থকা জংঘলসমূহত যোনসকল আদিবাসী মানুহ আছে সেই মানুহসকলক পিগমি বুলি কোৱা হয়। আচৰিত ন? নিউক্লিয়াৰ ৱেপন নামটো শুনিলে ভয় লাগি যায়, নহয়নে বাৰু? হয়, এই পৃথিৱীত সৰ্বমুঠ 13,845টা নিউক্লিয়াৰ ৱেপন আছে আৰু ইয়াৰে 90% USA আৰু ৰাছিয়াৰ হাতত আছে আৰু মাত্ৰ 10% চাইনা, ইণ্ডিয়া, পাকিস্তান, ফ্ৰান্স, নৰ্থ কোৰিয়া আদি দেশসমূহত আছে। আচৰিত কথা। আপোনালোকে 50 টকীয়া, 100 টকীয়া, 200 টকীয়া এই নোটসমূহ দেখিছে, কিন্তু সেই নোটসমূহ যদি অতি বেঙুনীয়া ৰশ্মি অৰ্থাৎ আল্ট্ৰাভায়োলেট লাইটত যদি দিয়া হয় তেনেহ'লে নোটসমূহ কেনেকুৱা দেখা পাব? এয়া চাই লওক। নোটসমূহ যদি আল্ট্ৰাভায়োলেট লাইটত আপোনালোকে আনে তেনেহ'লে এনেকুৱা দেখা পাব। আমাৰ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত প্লেনেটটো অৰ্থাৎ গ্ৰহটোৰ নামনো কি? বহুতেই ভাবিছে সূৰ্যৰ পৰা একেবাৰে ওচৰত যোনটো প্লেনেট অৰ্থাৎ মাৰ্কিউৰী সিয়ে আটাইতকৈ গৰম প্লেনেট, কিন্তু তেনেকুৱা নহয়। সূৰ্যৰ পৰা দ্বিতীয় স্থানত থকা যোনটো প্লেনেট নাম হৈছে ভিনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ। সেই গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ আৰু ইয়াক কোৱা হয় ইভিল টুইন অফ আৰ্থ বুলি। অৰ্থাৎ এই প্লেনেটটোত কাৰ্বন ডাই অক্সাইড আৰু ছালফিউৰিক এচিডৰ এটমস্ফিয়াৰ পোৱা যায়, যোনটো এটমস্ফিয়াৰ বহুত ডাঠ। গতিকে ইয়াত সূৰ্যৰ উত্তাপ সোমাব পাৰে কিন্তু ইয়াৰ পৰা বাহিৰ হৈ যাব নোৱাৰে আৰু সেইবাবে এই প্লেনেটটোৰ উত্তাপ আটাইতকৈ বেছি। তাজমহল সৌন্দৰ্যৰ অন্য এক নাম। মোগল সম্ৰাট শ্বাহজাহানৰ দ্বাৰা নিৰ্মিত এই তাজমহল চাবলৈ আপোনালোক বহুতেই হয়তো দিল্লীলৈ গৈছে, কিন্তু মই সেই তাজমহলৰ ওপৰত কিছু অধ্যয়ন কৰোঁতে এনেকুৱা এটা কথা গম পালোঁ যোনটো আপোনালোকক কোৱাৰ খুবেই প্ৰয়োজনীয়। আৰু সেই কথাটো হৈছে বৰ্তমান তাজমহলৰ এণ্ট্ৰেঞ্চ যোন দিশে আছে সেইটো হৈছে তাজমহলৰ বেক ছাইড, আৰু বৰ্তমান যোনটো বেক ছাইড আছিল সেইটো আগৰ যুগত অৰ্থাৎ সম্ৰাট শ্বাহজাহানৰ যুগত আছিলে ফ্ৰণ্ট ছাইড। আৰু সেই মোগল সাম্ৰাজ্যৰ দিনত নদীপথসমূহ হাইৱে হিচাপে ব্যৱহাৰ কৰা হৈছিলে। গতিকে সেই তাজমহল নিৰ্মাণ কৰা হৈছিলে যমুনা নদীৰ পাৰত। কেতিয়াবা নহয় কেতিয়াবা মানুহৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটি যায় যোনসমূহ আমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। টোপনিত যদি কেতিয়াবা আপোনাৰ এনেকুৱা হৈছে যে আপুনি শুই থাকিও সাৰ পাই আছে কিন্তু আপুনি আপোনাৰ বডিটোৰ একো মুভমেণ্ট কৰিব পৰা নাই আৰু আপোনাৰ খুব ভয় লাগে, যদি তেনেকুৱা অৱস্থা আপোনাৰ হৈছে তেনেহ'লে আপোনাৰ হৈছিলে শ্লিপ পেৰালাইচিছ। অৰ্থাৎ আপোনাৰ মস্তিষ্ক অৰ্থাৎ ব্ৰেইনটোতো সাৰ পাই আছিল কিন্তু আপোনাৰ বডিটো অচেতন অৱস্থাত আছিল। অৰ্থাৎ আপোনাৰ ব্ৰেইনটোৱে আপোনাৰ বডিটোলৈ ছিগনেল পঠিওৱা নাছিল। সেই অৱস্থা যদি হয় তেনেহ'লে ভয় খাব নালাগে, ই এক সাধাৰণ অৱস্থা। কিন্তু এদিন নহয় এদিন, কেতিয়াবা নহয় কেতিয়াবা এই অৱস্থা সকলোৰে হয় আৰু ইয়াক কোৱা হয় শ্লিপ পেৰালাইচিছ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। আৰু বহুদিন ধৰি আমাৰ ভিডিঅ' এই চেনেলটোত মই আপলোড কৰিব পৰা নাছিলোঁ কাৰণ মোৰ কিবা প্ৰব্লেম এটা হৈ গৈছিলে সেইবাবে, কিন্তু এতিয়া আগৰ দৰে ভিডিঅ'সমূহ মই মোৰ চেনেলত আপলোড কৰি থাকিবলৈ চেষ্টা কৰিম। ভিডিঅ'সমূহ সম্পূৰ্ণ চাব আৰু লাইক কৰিব, লগতে শ্বেয়াৰো কৰিব। গতিকে আজিলৈ ইমানেই।